টাউনৰ মাজমজিয়াত আৰক্ষী অধীক্ষক অফিচৰ সন্মুখতে যিটো নাৰকীয় ঘটনা সংঘটিত হৈ গ'ল তাই ঘটনাটোক আমি ছাত্ৰ সমাজে তীব্ৰভাৱে গৰিহণা দিছো আৰু ৰিণ্টু শৰ্মা এজন মহাবিদ্যালয়ৰ কৰ্মচাৰী হৈ মহাবিদ্যালয় অধ্যয়নত কৰি থকা ছাত্ৰী দুগৰাকীক হত্যাৰ যি চেষ্টা চলাইছিলে তাৰ কাৰণে আমি তেখেতক গৰিহণা দিছো আৰু তেখেতে যাতে কোনো আইনী সুৰুঙালৈ পলাই যাব নোৱাৰে হাৰি যাব নোৱাৰে তাকে আমি ধেমাজি প্ৰশাসনৰ ওচৰত তীব্ৰভাৱে দাবী জনাইছো আৰু আমি দেখি আহিছো বেটী বচাওক বেটী পঢ়াওক ছাত্ৰীসকলক বা মহিলাসকলক বিভিন্ন ধৰণৰ সুৰক্ষা আইন উলিয়াইছে এই আইনসমূহ প্ৰণয়ন কৰিছে কিন্তু আমি বাস্তৱত পৰিণত হোৱা দেখা নাই গতিকে আমি দেখি যিটো ঘটনা সংঘটিত হৈ গৈছে তাৰ কাৰণে ৰিণ্টু শৰ্মাক সম্পূৰ্ণভাৱে ফাঁচি দিয়ক আৰু যাতে কোনো আইনী সুৰুঙালৈ পলাই যাব নোৱাৰে আমি তাকে দাবী জনাইছো আৰু এটা কথা ক'ব বিচাৰিছো এজন কৰ্মচাৰীৰ কাৰণে এখন গৌৰৱ উজ্জ্বল বৰ্লিত উত্তৰ পাৰত 1.5 বছৰ অতিক্ৰম কৰিছো এখন গৌৰৱ উজ্জ্বল মৰিধল মহাবিদ্যালয় এই মৰিধল মহাবিদ্যালয়খনত কালিমা নাহানিবৰ কাৰণে মই ছাত্ৰ সমাজক অনুৰোধ জনাইছো কাৰণ কালিৰ পৰা এটা পোষ্টে শ্বেয়াৰ হৈ আছে ঘটনাটো সংঘটিত কৰিছে এজন কৰ্মচাৰীয়ে আৰু গোটেই ঘটনাটোৰ কাৰণে জগৰীয়া হৈছে মৰিধল মহাবিদ্যালয় নামৰ এখন গৌৰৱ উজ্জ্বল শিক্ষানুষ্ঠানে গতিকে মই ছাত্ৰ সমাজক অনুৰোধ জনাইছো এজন ব্যক্তিৰ কাৰণে এখন গৌৰৱ উজ্জ্বল বৰলিত উত্তৰ পাৰত 1.5 বছৰ অতিক্ৰম কৰি যোৱা ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি যোৱা এখন গৌৰৱ উজ্জ্বল মহাবিদ্যালয়ক কালিমা নাহানিবৰ কাৰণে অনুৰোধ জনাইছো আৰু এটা মাজতে এইটো কথাৰ প্ৰশ্ন ক্ষেত্ৰত তেখেতৰ আমি বৰ্তমান জানিছো যে কাশ্মীনা শইকীয়া নন্দিতা শইকীয়া বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাধীন অৱস্থাত আছে তেখেতৰ খুব সংকটজনক অৱস্থাত আছে গতিকে আৰ্থিকভাৱে আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা সহায় কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো তাৰ পৰাতো মহাবিদ্যালয়ৰ তৰফৰ পৰা বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি অধ্যক্ষ মহোদয়ৰ ওচৰত দাবী জনাইছো আমি শিক্ষামন্ত্ৰীৰ নিজৰ সমষ্টিতে যিটো ঘটনা সংঘটিত হৈছে তাৰ কাৰণে আমি খুব দুখিত আৰু এই সংবাদ মাধ্যমৰ জৰিয়তে শিক্ষামন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব বিচাৰিছো অনুৰোধ জনাইছো শিক্ষা ব্যৱস্থাত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে ছাত্ৰীসকলক সুৰক্ষা প্ৰদান কৰক নিৰ্দিষ্ট ছাত্ৰীসকল সুৰক্ষা হৈ থকাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু কালি হৈ যোৱা ঘটনাটোৰ দুষ্কৃতিকাৰীক শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক বৰ্তমান নন্দিতা শইকীয়াৰ যি দুৰৱস্থা হৈ আছে তাৰ কাৰণে বৰ্তমান ফেচবুক আৰু ছ'চিয়েল মিডিয়াত তেখেতৰ ঘৰুৱাৰ পৰিয়ালবৰ্গৰ একাউণ্ট নাম্বাৰ বা গুগল পে' বিভিন্ন ধৰণৰ অনলাইন মাধ্যমে তেখেতক আৰ্থিকভাৱে সহায় কৰিবৰ কাৰণে বৰ্তমান পোষ্টসমূহ শ্বেয়াৰ হৈ আছে গতিকে আপোনালোকে যোনে যি পাৰে খুব কম পৰিমাণে হ'লেও তেখেতক আৰ্থিকভাৱে সহায় কৰি দল সংগঠনকো অনুৰোধ জনাইছো আৰ্থিকভাৱে সহায় কৰি তেখেতক আশু আৰোগ্য কামনা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো Rintu Harma Chokoria, Moidol Kola Chokoria, Moidol Kola Chokoria.